हेलो फ्रेंड्स मोर एसोसिएशन चैनलत आपनालोকক स्वागतम जानाइছো। আজি আকৌ পুনৰ নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ। আজিৰ ভিডিওটোত আমি গম পাম মেটেকাৰ পৰা কেনেকৈ কাগজ তৈয়াৰ হয়, কাগজ কেনেকৈ বনায়। বলক ভিডিওটো আৰম্ভ কৰো। ৰব ভিডিওটো আৰম্ভ কৰাৰ আগত যেটো মেটেকাৰ পৰা কাগজ তৈয়াৰ হৈছে ক'ত বনাইছে, প্ৰথমতে কোনটো কান্ট্ৰিত বনাইছে, কেতিয়া বনাইছিল, বলক অলপ গুগলৰ পৰা সাৰ্চ কৰি লওঁ। সো প্ৰথমতে মই গুগল ওপেন কৰি ললো। ইয়াতে মই সাৰ্চ কৰি আছো where is the first paper making from water hyacinth of the world, মানে পৃথিৱীৰ ভিতৰত ক'ত যেটো মেটেকাৰে কাগজ তৈয়াৰ কৰা হৈছিল, ক'ত তৈয়াৰ কৰা হৈছিল। সো আমি চাব পাৰি আছো বাংলাদেশত এটো তৈয়াৰ কৰা হৈছিল 1980 চনত। 1980 চনত যেটো মেটেকাৰে কাগজৰ ৰূপত পৰীক্ষা কৰিছিল, তৈয়াৰ কৰিছিল 1980 চনত। ভিডিওটো আৰম্ভ কৰো। কেনেকৈ মেটেকাৰে কাগজ তৈয়াৰ কৰে, কেনেকৈ কাগজ বনায়, বলক ভিডিওটো আৰম্ভ কৰো। আৰু এই মেটেকাক ইংৰাজীত কি কয়? ইংৰাজীত ইয়াক কয় ওয়াটাৰ হায়াচিন্থ। ওয়াটাৰ হায়াচিন্থ কয় মেটেকাক ইংৰাজীত। তো ভিডিওটো শেষলৈ চাই থাকক। এক গোটেই প্ৰসেস মই ভিডিওটোত আপোনালোকক দেখুৱাম। সো চাই লব আপোনালোকে ভালদৰে, ভিডিওটো ভালদৰে চাই থাকক শেষলৈকে। প্ৰথমেই মেটেকাটো প্ৰথমতে হিয়াতে ইয়াক ভালদৰে সাফ কৰি লয়। ইয়াৰ যিবোৰ শিপা আছে শিপাবোৰ ভালদৰে সাফ কৰি লয়। আৰু লগতে ইয়াৰ যিবোৰ হেৰি আছে, ঠান আছে বা হেৰি ঠানিবোৰ আছে, সেইবোৰ ভালদৰে টুকুৰা কৰি লয়। ঠানিবোৰক সৰুকৈ কৰি লয়। ইয়াৰ পাতবোৰকো সৰু যিবোৰ ইয়াৰ মেইন হৈছে ঠানিবোৰ, ইয়াক টুকুৰা কৰি কেনে এক ধুনীয়াকৈ ভালদৰে পানীত সাফ কৰি লয়। সাফ কৰাৰ পিছত এনেকুৱা ডাঙৰ টেংকত ঢালে। আৰু ঢালাৰ পিছত কিছু পৰিমাণ হেতৰ জোখৰ পৰিমাণ পানী ঢালে। ঢালাৰ পিছত পানী দিয়াৰ পিছত এটো ভালদৰে ওয়াশ, দুবাৰ ওয়াশ কৰে বা তিনবাৰ ওয়াশ কৰাৰ পিছত এনেকৈ হিয়াতে এনেকুৱা ডাঙৰ টেংকত হেতে বইল কৰি লয়। জুইত বইল কৰি লয়। বইল কৰাৰ পিছত এনেধৰণৰ দেখিবলৈ পোৱা যায়। যিবোৰ মেটেকা এনেকুৱা দেখিব পৰা যায়। ইয়াৰ পিছত ইহঁতে এনেকুৱা চাকি লয়। হেতে এনেকুৱা জালেৰে বা কিবা নেটেৰে চাকি লয়। চাকাৰ পিছত যেটো বইল মেটেকা আছে, এই বইল মেটেকাত সিহঁতে এইবোৰ যিবোৰ বেকাৰ কাগজ আছে, আপোনাৰ যিবোৰ বেয়া কাগজ আছে, সেইবোৰ গ্ৰাইণ্ডাৰত প্ৰথমতে গ্ৰাইণ্ড কৰি লয়। গ্ৰাইণ্ড কৰাৰ পিছত এই মেটেকা যিবোৰ বইল মেটেকা আৰু এই যেটো কাগজ গ্ৰাইণ্ড কৰি ৰাখিছে, সেইবোৰ একেলগে এই গ্ৰাইণ্ড মেচাৰত মিক্সাৰ কৰি লয়। ভালদৰে দুইটা একেলগে পুৰা মিক্সিং কৰি লয়। গ্ৰাইণ্ডাৰত মিক্সাৰ কৰি লয় দুইটাই। কৰাৰ পিছত যিবোৰ ৰস ওলায়, দুইটাৰ যিবোৰ গেদ ওলায়, সেই গেদবোৰ এক্সট্ৰাকে মানে ষ্টক কৰি থয় সিহঁতে। সাপ্লাই প্ৰথমতে ফিল্টাৰ টাইপ কৰে বস্তুটো। যিবোৰ গেদ, সেইবোৰ গেদবোৰ জমা কৰি থৈ দিয়ে। সো থোৱাৰ পিছত হেতে লগে এটা মেডিচিন দিয়ে। সেই মেডিচিন নাম হৈছে কাছাবা। যেটো আঠা জাতীয় পদাৰ্থ হয়, সেইটো মিক্স কৰি থৈ দিয়ে। আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, এইটো কাছাবা। কাছাবা দিয়াৰ পিছত পুৰা ভালদৰে বস্তুটো মিক্স কৰি লয়। ভালদৰে গুলাই লয়। গুলাৰ পিছত সিহঁতে এই বস্তুবোৰ ডাঙৰ সিহঁতৰ টেংকত থৈ দিয়ে। থৈ দিয়াৰ পিছত হাতেৰে ভালদৰে সিহঁতে মিক্সিং কৰে, নহলে মেচিনেৰে মিক্সিং কৰে। কৰাৰ পিছত 3 ঘণ্টাৰ পিছত সিহঁতে এটা যেটো ফ্ৰেম আছে, সিহঁতৰ যেটো কাগজ বনায়, যেটো কাগজৰ সাইজৰ ফ্ৰেম, নেটৰ ফ্ৰেম বা চাকনি, সেইটোৰে সিহঁতে ভালদৰে উঠাই লয়। গেদৰ নিচিনা দেখিবলৈ সেইটো উঠাই সিহঁতে ৰ'দত দিয়ে। এনেকুৱা ধৰণে এনেকৈ ৰ'দত দিয়ে। ৰ'দত দিয়াৰ পিছত আপোনাৰ দেখিবলৈ পাইছে ৰ'দত দিয়ে এইবোৰ ফ্ৰেম হয়, সববোৰ ফ্ৰেম হয়। সিহঁতে ৰ'দত এই ফ্ৰেমবোৰ যেটো মেটেকাৰ গেদবোৰ যিবোৰ ফ্ৰেমত লাগি আছে, এইবোৰ সিহঁতে 8 ঘণ্টা ধৰি শুকাই থয়। ৰ'দত শুকাই থয় 8 ঘণ্টা ধৰি। ভালদৰে শুকোৱাৰ পিছত ইয়াক সিহঁতে ডাঙৰ প্ৰেছ মেচিনত প্ৰেছ কৰি দিয়ে। ভালদৰে প্ৰেছ কৰে। প্ৰেছ কৰাৰ পিছত ই ভালদৰে তৈয়াৰ হৈ পৰে। কাগজ ৰূপত ভালদৰে তৈয়াৰ হৈ পৰে। তো দেখিব পাৰিছে কি ধুনীয়াকৈ কাগজ তৈয়াৰ হৈ পৰিছে। সো এনেকৈ সম্পূৰ্ণ ৰূপত এনেকৈ কাগজ তৈয়াৰ কৰে মেটেকাৰে। আমাৰ অসমতো কোনো ঠাইত দেখিবলৈ
পোৱা গৈছে এনেকুৱা সৰু সৰু কাগজৰ উদ্যোগ মেটেকাৰে বনোৱা। মই ডিম্পুৰ বৰুৱা ভিডিঅ'ত চাইছিলোঁ, ডিম্পু বৰুৱাৰ ভিডিঅ'ত দেখিছিলোঁ কোনো ঠাইত বোলে বনাই আছে তেনেকুৱা সৰু সৰু উদ্যোগত কাগজ তৈয়াৰ কৰি আছে মেটেকাৰে। চ' বহুত ভাল কথা। অসমৰ বহুত বেকাৰ মেটেকা পৰি আছে জেগা জেগা বিলত, সেই মেটেকাবোৰ যাতে কাগজ তৈয়াৰ কৰে, আমাৰ অসমক গৌৰৱ কৰি আনে সেই মেটেকাবোৰে। মই আশা কৰিছোঁ আৰু আগলৈ যাওক আমাৰ অসমখন, বিশ্বৰ ভিতৰত যাতে আমাৰ অসমখনো এনেকুৱাই গৌৰৱ কৰি আনে, এনেকুৱা মেটেকাৰে কাগজ তৈয়াৰ কৰে যাতে, এনেকুৱা নাম কৰি আহে যাতে, বিশ্বৰ ভিতৰত নাম কৰে যাতে মই আশা কৰিছোঁ। তো আপোনালোকে আপোনালোকৰ মতামত কি মোক কমেণ্ট বক্সত জনাওক। আৰু আমাৰ অসমৰ কোন ঠাইত বনাই আছে সেইটো যদি আপুনি চাব বিচাৰে তেনেহ'লে ডিম্পু বৰুৱা চেনেলত গৈ কেনে আপুনি সেই ভিডিঅ'টো চাই লওক। আপুনি গৈ কেনে ডিম্পু বৰুৱা ভিডিঅ'ত পাই যাব আপুনি সেই মেটেকাৰে কাগজ বনোৱা অসমৰ কোন ঠাইত বনাই আছে আপোনালোকে চাব পাৰিব। তো ভিডিঅ'টো ভালদৰে চাই থাকক, শেষলৈ চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।